হেল্ল' এভৰিৱান, গৈ আছোঁ আজি এটা ব্ৰাইডেল মেকআপৰ কাৰণে গোসাইগাঁও। এয়া আহি পালোঁ আজিৰ লোকেশ্যনত। গৈ দেখিলোঁ কইনাজনী পূজা কৰি আছে, গতিকে মই বহি নাথাকি মোৰ বস্তুখিনি ছেটিং কৰি আছোঁ। আৰু এতিয়া কৰি আছোঁ কইনাজনীৰ ন'জ পিয়াৰ্চিং, আগতে কৰা নাছিল। সেয়ে কইনাজনী আগদিনাখনে মোক ফোন কৰি কৈছিল যে বা তুমি ন'জ পিয়াৰ্চিং কৰা মেচিনটো লৈ আনিবা। তাইৰ হাজবেণ্ডৰ ঘৰৰ মানুহে নাকফুলি পিন্ধিব লাগিব বুলি কৈছিল। এয়া কৰি দিলোঁ। অকণমান চকু পানী ওলাইছিল। তাৰপিছত তাইক ক'লোঁ যে তুমি অকণমান সময় ৰিলেক্স হৈ লোৱা, তাৰপিছত আমি মেকআপটো ষ্টাৰ্ট কৰিম। এয়া কইনাজনী বহুত জল্দি মেকআপটো কমপ্লিট কৰিলোঁ, ফেচ মেকআপটো। তাৰপিছত হেয়াৰ ষ্টাইল কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। আমি দুয়োজনীয়ে বহুত কথা পাতি কৰি আছিলোঁ। আজি তাইৰ ৰিচেপশ্যন। একচুৱেলি তাই মোক তাইৰ বিয়াৰ দিনাখনো মেকআপৰ কাৰণে বুক কৰিব খুজিছিল, কিন্তু তাই কোৱাৰ আগতে মই অলৰেডি 2টা বুকিং কনফাৰ্ম কৰিছিলোঁ। তেতিয়া তাই বহুত আগ্ৰহেৰে মোক কৈছিল যে বা তেনেহ'লে তুমি মোক ৰিচেপশ্যনত মেকআপ কৰিব লাগিব। মোৰ ঘৰৰ পৰা গোসাইগাঁৱৰ ডিষ্টেঞ্চটো বহুত দূৰ হয়, তথাপিও মই গৈছিলোঁ কাৰণ তাইৰ বহুত মন আছিল মোৰ পৰা মেকআপ কৰিবলৈ। বহুত মৰমীয়াল হয় কইনাজনী। আৰু এতিয়া আমি হেয়াৰ ষ্টাইলটো কমপ্লিট কৰি এতিয়া জুৱেলাৰীখিনি ছেটিং কৰি আছোঁ। আপোনালোকক কেনেকুৱা লাগিছে কইনাজনীৰ মেকআপটো কমেণ্টত জনাব। আৰু এয়াই হৈছে তাইৰ ফাইনেল লুক। যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। আৰু আজিৰ কাৰণে ইমানখিনিয়ে। লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।